हेलो बंधुসকল আজি আকৌ আহিছো আপোনালোকৰ ওচৰত আৰু এটা এক্সাইটিং আৰু ইনফৰমেটিভ ভিডিও লৈ বন্ধুসকল ওয়েলকাম টু মাই চেনেল আফটাৰছ এক্সপেৰিয়েন্সত আপোনালোকক সবক স্বাগতম জনালো বন্ধুসকল আজি আমি আলোচনা কৰিম আমি ৰেশন কাৰ্ড কেনেকৈ বনাব পাৰো ৰেশন কাৰ্ডৰ কাৰণে কি কি ডকুমেন্ট লাগিব আৰু ৰেশন কাৰ্ড বনাবলৈ হলে আমি কেনেদৰে এপ্লাই কৰিব লাগিব গতিকে আজিৰ ভিডিওটো আৰম্ভ বন্ধুসকল ৰেশন কাৰ্ড বনাবলৈ হলে প্ৰথম আপোনালোকৰ লাগিব আধাৰ কাৰ্ডত থকা যেটো আপোনালোকে আধাৰ কাৰ্ড যেতিয়া বনাব আধাৰ কাৰ্ডত এটা মোবাইল নম্বৰ দিয়া হয় সেই মোবাইলটো লাগিব কাৰণ এই মোবাইলটোতে আপোনালোকৰ OTP আহিব ওয়ান টাইম পাসওয়ার্ড এক নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ দিয়া আছে এই মোবাইলটো লাগিব আৰু দুই নম্বৰ আপোনালোকৰ ভোটাৰ আইডি থাকিব লাগিব ভোটাৰ আইডি যাত আপোনালোকৰ নাম আধাৰ কাৰ্ডৰ নিচিনা শুদ্ধকে থাকিব লাগিব আৰু এড্ৰেছটো ধুনিয়াকে শুদ্ধকে এড্ৰেছ থাকিব লাগিব তাৰ পিছত ৰেশন কাৰ্ডৰ কাৰণে আপোনাৰ লাগিব বেংক একাউণ্ট আপোনাৰ বেংক একাউণ্ট থকাটো মাষ্ট বেংক একাউণ্টটো লাগিব তাৰ পিছত লাগিব আপোনালোকৰ ইলেক্ট্ৰিক বিল যদি আপোনাৰ ইলেক্ট্ৰিসিটি কানেকশন আছে যদি কাৰেণ্টৰ কোনো কানেকশন আছে তেন্তে আপোনাৰ এই ইলেক্ট্ৰিসিটি বিলটো লাগিব তাৰ পিছত লাগিব আপোনাৰ গ্যাস কানেকশনৰ যেটো বুক হেতু লাগিব যদি আপোনাৰ গ্যাসৰ কানেকশন আছে তেন্তে আপুনি কনজিউমাৰ নাম্বাৰ আৰু তাৰ এড্ৰেছ আৰু কোনটো ডিলাৰৰ পৰা লয় গুটিখিনি ডিটেইলছ লাগিব তাৰ মানে গ্যাস কানেকশনৰ যেটো গ্যাস বুক আছে এই বুকটো লাগিব তাৰ পিছত লাগিব আপোনাৰ যাৰ নামত আপুনি এপ্লিকেশন কৰিব যাৰ নামত আপুনি ৰেশন কাৰ্ডখন এপ্লাই কৰিব যাৰ নামত ৰেশন কাৰ্ডখন উলাও বিচাৰিছে তেখেতৰ এক কপি ফটো ৰিসেন্ট ফটো লাগিব পুৰণা ফটো আপোনালোকে নিদিব ৰিসেন্ট এক কপি ফটো লাগিব তাৰ পিছত লাগিব যদি ৰেশন কাৰ্ডত যাৰ নামে এপ্লাই কৰে তাৰ নামৰ বাহিৰে আৰু যদি নাম এড কৰিব বিচাৰে বেনিফিচিয়াৰি এড কৰিব বিচাৰে যেনেকৈ কাৰোবাৰ লেডিছৰ নামত হৈ আছে এতিয়া হাজবেণ্ডৰ নাম সোমাব ল'ৰা ছোৱালীৰ নাম সোমাব তেতিয়া যিসকলৰ নাম সোমাব অকল বেনিফিচিয়াৰিৰ নাম সোমাব তেওঁলোকৰ আধাৰ কাৰ্ডটো লাগিব আৰু আধাৰ কাৰ্ডত লিংক হ'ব লাগিব যেনেকে ধৰি লওক লিংকটো কেনেকৈ হ'ব যেনেকে কোনোবা এজন মহিলাৰ নামত হৈ আছে তেন্তে হাজবেণ্ডৰ নাম যেতিয়া সোমাব মহিলাৰ আধাৰ কাৰ্ডত হাজবেণ্ডৰ নাম থাকিব আৰু এই হাজবেণ্ডৰ নাম আধাৰ কাৰ্ডতটো হাজবেণ্ডৰ নাম থাকিবই এইটো লিংক হৈ গ'ল যে মহিলাজন এই পুৰুষজনৰ ওয়াইফ তাৰ পিছত যেতিয়া আপুনি সৰু বাচ্চাৰ নাম সোমাব এই ইহঁতৰ বাচ্চাৰ নাম সোমাব তেতিয়া বাচ্চাৰ আধাৰ কাৰ্ডত পুৰুষজনৰ নাম থাকিব সেই হিচাপে দেউতা দেখুৱাব ঠিক তেনেদৰে লিংক হ'ব লাগিব লিংক হলেহে আপোনাৰ নামটো সোমাব গতিকে বন্ধুসকল আপোনালোকেও যদি ৰেশন কাৰ্ড এপ্লাই কৰিব বিচাৰিছে বা ৰেশন কাৰ্ড আপোনালোকে এই পাবলৈ চেষ্টা কৰি আছে তেন্তে আপোনালোকে এই ডকুমেন্টখিনি লৈ আপুনি ওচৰত থকা যিকোনো CSC সেন্টাৰ বা যিকোনো এটা কম্পিউটাৰ সেন্টাৰত গৈ অনলাইন এপ্লাই কৰিব পাৰিব লগতে বন্ধুসকল আৰু এটা বস্তু আপোনালোকে ইনকাম সাৰ্টিফিকেট উলিয়াই দিব লাগিব লগতে এখন ইনকাম সাৰ্টিফিকেট লাগিব ইনকাম সাৰ্টিফিকেটখন আপোনালোকে নিজৰ সাৰ্কেল অফিচৰ পৰা এপ্লাই কৰিব পাৰিব বা যিকোনো কম্পিউটাৰ দোকানত এপ্লাই কৰিব পাৰে যিকোনো কম্পিউটাৰ দোকানত গৈ আপোনালোকে খুদিলে পাই যাব যে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰোঁতে কি লাগে সেই হিচাপত আপোনালোকে ইনকাম সাৰ্টিফিকেটখন ৱেবছাইট দিছে মই যেটো ৱেবছাইট দেখিছোঁ তাত মেল ফিমেল দুইটা দিছে তাৰ মানে হ'ল আপোনালোকে বিশেষকৈ ফিমেলৰ নামত কৰিব পাৰিব যদি কোনো আনমেৰিড থাকে আৰু তেওঁ ইলিজিবল হয় যে এখন ৰেশন কাৰ্ড পোৱাৰ কাৰণে ইলিজিবল হয় কিন্তু তেওঁ আনমেৰিড সেই ক্ষেত্ৰতহে মেল যিজন আছে তেওঁ মানে পুৰুষজনে তেওঁ নিজৰ নামত এপ্লাই কৰিব পাৰিব কিন্তু বিশেষকৈ মেৰিড হ'লে আপোনালোকে এই মহিলাৰ নামত এপ্লাই কৰিব বা নিজৰ যদি মা থাকে মাকৰ নামত এপ্লাই কৰিব পাৰে পুৰুষৰ নামত তেতিয়া তেনে ক্ষেত্ৰত পুৰুষৰ নামত ৰেশন কাৰ্ড নহ'ব গতিকে বন্ধুসকল আজি আপোনালোকক মই কৈ দিলোঁ ৰেশন কাৰ্ডটো কেনেকৈ এপ্লাই কৰিব লাগে কি ডকুমেণ্ট লাগিব আৰু আপোনালোকে যদি ৰেশন কাৰ্ড বনোৱা নাই এতিয়ালৈকে সোনকালে খৰচ কৰক আৰু ৰেশন কাৰ্ড বনোৱাৰ কাৰণে ৰেশন কাৰ্ড অনলাইন এপ্লাই কৰাৰ কাৰণে আপোনালোকে
ওচৰত থকা যিকোনো CSC চেণ্টাৰ নহ'লে আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত বা নিজৰ ঘৰতো কম্পিউটাৰ থাকিলে আপুনি কম্পিউটাৰৰ পৰা কৰিব পাৰে গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব কাৰণ নেক্সট ভিডিঅ'ত মই দেখুৱাম যে ৰেচন কাৰ্ডৰ কাৰণে অনলাইন এপ্লাই আমি কেনেকৈ কৰিম গতিকে গোটেইখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম অনলাইন এপ্লাই কেনেকৈ কৰিব পাৰি কি ডিটেইলছ দিব লাগিব কি তাত ক্ৰাইটেৰিয়া আছে সব গোটেইখিনি মই নেক্সট ভিডিঅ'ত দেখুৱাম গতিকে মোৰ নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব আৰু মই এটা ৰিকুৱেষ্ট কৰিম মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ জয় হিন্দ জয় আই অসম